নমস্কাৰ অসমীয়া ৰাইজ, গুড মৰ্ণিং। আপোনালোকে চাগে আজি ভালে আছে। আজি মই এই ভিডিঅ'টো বনালোঁ আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাবৰ কাৰণে, যিটো মানে পুনিত খুবেই মানুহে খায়, বহুতে ভালে খায়, খাদ্য বস্তু হয়। চাই আপুনি বহুতে ভাল পাব। আমিও ভাবিছোঁ যে এই তেনেকুৱা বস্তু এটা আজি কিনি আনো খাবলৈ। হোপফুলি আপোনালোকে চাই ভাল পাব সেই বস্তুটো। যদি আপুনি ভাল পায় মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই আৰু মটিভেট হৈ পেলাই আৰু খুব ধুনীয়া ধুনীয়া এনেকুৱা ভিডিঅ' বনাই থাকিম। ত' আহকচোন আমি কিনো পায় আমি চাওঁ। মই বজাৰলৈ এতিয়া যাম, এতিয়া ওলাই পেলাই আপোনাক লৈ যাম লগত। তাৰপিছত আমি বস্তুটো কিনি আনিম। ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। ছাবস্ক্ৰাইবটো মোৰ কাৰণে বহুত ডাঙৰ কথা। ছাবস্ক্ৰাইব আপোনাৰ ছাবস্ক্ৰাইব আৰু আপোনাৰ লাইক এইটো মোৰ কাৰণে বহুত, সেইটো কাৰণে মই এই ভিডিঅ'টো বনোৱা হৈছে। ত' মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। পুনেত বৰষুণ দিছে আজি। বৰষুণ দি মাছ কিনিবলৈ গৈছোঁ আজি। আপোনাক দেখুৱাম কেনেকৈ মাছ কিনো আমি। তো এতিয়া ৰাস্তাত গৈ আছোঁ আমি। বৰষুণ মাছৰ বজাৰ আহি আছে এতিয়া। আজি বৰষুণ দিছে কাৰণে মাছ খাবলৈ মন গৈছে। আজি মাছ দেখুৱাম আপোনাক। ব'লক গৈ থাকোঁ। এইটো প্ৰন্স বুলি কয়। আজি এইটোকে খাম। প্ৰন্স আৰু সাগৰীয়া ঝিঙা, সাগৰীয়া গুচা মাছ বুলি কয়। এতিয়া গুচাব লাগিব বাকলি গুচাই পেলাই আজি এইটোকে খাম।
মাছ কিনা হ'ল। এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ। বেছি দূৰ নাই, ঘৰ পামগৈ এতিয়া। বৰষুণটো এৰিলে অলপ ঘৰলৈ গৈ আছোঁ। খুব বেছি 5 মিনিট লাগিব আৰু দেই। অঁ ৰাইজ এতিয়া অকণমান টেষ্ট কৰি আহিলোঁ। খুবেই ভাল বনিছে আৰু অলপ দেৰি লাগিব। মজা লাগিছে কিন্তু দেই, ভাল বনিছে।
গাইজ প্ৰনছটো খুবেই ভাল বনিছে খাবলৈ মোৰ লগৰটো গুচি আহিলে বৰষুণত তিতি তিতি সি ক'লে যে আজি এসাঁজ তোৰ ঘৰতে খাম চ' আজি মানে খাবতো হৈছে এতিয়া লাহেকৈ বাঢ়িম এতিয়া চ' ব'লক যাওঁ ৰাইজ খাই খুবেই ভাল লাগিছে খুবেই টেষ্টি বনিছে এনেকৈ টেষ্টি মই আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মোৰ অহা ভিডিঅ'টো খুবেই ধুনীয়া হ'ব একো ভাল হ'ব আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব ধন্যবাদ